প্ৰতিদিনে স্পন্দিত হৈ থকা মোৰ সেই কৰ্তব্য স্থানৰ পাঞ্চিং মেচিনটো সেইদিনা মোৰ বাবে বিদ্ৰোহী হৈ পৰিছিল। আৰে নুঠিবনো কিয়? কথা আছিল সেইদিনা মই প্ৰথম স্পৰ্শ কৰিম সেই বিদ্ৰোহী মেচিনটোৰ স্পন্দন, কিয়নো সেইদিনা তাইৰ সৈতে মই পালন কৰিম ব্যঞ্জনৰ উৎসৱ। আৰে ৮ বাজিবৰে হ'লচোন। ক'ৰ পৰানো বেলি নোলাওঁতে নাৰায়ণৰ উপত্যকালে অভিমানৰ পাৰ ভাঙি ফাঁহি আহিল সেই আপদীয়া বৰষুণ যাক। বৰষুণ নহ'বনো কিয়? ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী সেইদিনা, পহিলা ভাদ, তাত আকৌ ফাৰ্ষ্ট ডেট। জাষ্ট এক্সাইটিং। নেৰেহে নেৰে। এনে লাগিল বৰষুণৰ টোপালে ভাঙি দিলে আমাৰ সপোনবোৰ। চালা মোৰ সপোনতো যেন ভগৱানে মাৰি দিলে একেটাই থাপ্পা। হে ভগৱান, নুৰুৱাবিচোন আজি দুখৰ ধূলি। হে বতাহ, তৌ নবলিবিচোন জোৰকে। বাছ, স্বয়ং ইন্দ্ৰ চাগে শুনি পালে মোৰ মন্ত্ৰ। কমি আহিল বৰষুণৰ অভিমান। মই বৰষুণৰ পাৰ ভাঙি আগবাঢ়িলোঁ। জানো কিয় বা ইমান দীঘল যেন লাগিছিল সেইদিনা সেই শৰাঘাটখন। হঠাৎ বাজি উঠিল সেই বিদ্ৰোহী যন্ত্ৰটো। হেল্ল', তুমি পালাহিনে? চৰি, ৰ'বা না 2 মিনিট। বৰষুণ যে এনে লাগিছিল ভগৱানেহে বিচাৰিছিল মোৰ পৰা সেই 2 মিনিট। ফাইনেলি মই গমেই নাপালোঁ সেই 2 মিনিটৰ জেগাত 20 মিনিট কেতিয়া হ'ল। আৰু এবাৰ বাজি উঠিল সেই বিদ্ৰোহী যন্ত্ৰটো। হেল্ল', চাগে মই তোমাক চিনি পাইছোঁ। মই নোৱাৰিলোঁ আৰু। বাছ, সেই মুহূৰ্ত সকলো যেন স্তব্ধ হৈ পৰিছিল। চঞ্চল প্ৰণয়, অস্থিৰ মন, অসহায় হৃদয়, চাপকোচ। তাই যিমানে কাষ চাপিছিল সিমানে বাঢ়ি আহিছিল মোৰ প্ৰতিধ্বনি। ঐ, বহিমনে? এটা ৰসাল প্ৰশ্ন। নকৈ নোৱাৰিছোঁ আধুনিকা। আমি যাত্ৰা কৰিলোঁ ব্যঞ্জন অভিমুখে। আমি গ'লোঁ, আমি সোমালোঁ, আমি পালনো কৰিলোঁ ব্যঞ্জনৰ উৎসৱ। কথা দিলোঁ সেইদিনা এদিন আমি ফুটবিলাত কৰিম আমাৰ অদ্বিতীয় বিজ্ঞাপন। কথা দিলোঁ আমিও কৰিম দীঘলী পুখুৰী খনন। আৰম্ভ কৰিছিলোঁ এটাৰ পিছত এটা ভাল লগা শব্দ। তাই শুনি গৈছিল, মই কৈ গৈছিলোঁ, আৰু মই শুনি ৰৈছিলোঁ, তাই কৈ গৈছিল। কেৱল মাত্ৰ ভাল লগা, সকলোবোৰ ভাল লগা। সেই ভাল লগাবোৰৰ মাজতো চাগে তাইৰ মোবাইলটোৱে তাইক বৰকৈ আমনি কৰিছিল।